হাই গাইজ এমজে ব্লগৰ অন্য এটি প্ৰেং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, জানেইতো মই মিউজিচিয়ান হয়। বহাগৰ মাহত বহুত প্ৰব্লেম আহি আছে, সকলোবিলাক কৰি থাকোঁতে অকণমান দেৰি হ'ল আৰু আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ মাজলৈ প্ৰেং ভিডিঅ' আৰু প্ৰেং কল ভিডিঅ'। গতিকে আহক, আজি খুব ধুনীয়া অভিনেত্ৰী এজনীৰ লগত আমি প্ৰেং কৰিম। তেওঁৰ নাম হৈছে দিগংগনা বাইদেউ, দিগংগনা বৰা। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনজয় কৰোঁ। হেল্ল' হয় কৰিমগঞ্জৰ পৰা কৈছিলোঁ। দিগংগনা বাইদেউ হয় নেকি? অঁ, আপুনি দিগংগনা বাইদেউ হয় নেকি? হয় হয় কওক। অঁ, মানে মই চাংচুং বসুমতাৰী কৈছিলোঁ। মই কিন্তু নলবাৰীত থাকোঁ, কৰিমগঞ্জত ঘৰ। মই মানে ইয়াতে গান এটা কৰিছিলোঁ। গানটো আপুনি অভিনয় কৰি দিব পাৰিব নেকি বাইদেউ? গানটো পঠিয়াই দিবচোন মোক হোৱাটছএপত। গানটো আপুনি মানে চাব নেকি? তাৰমানে গানটোৰ মানে মিক্সিংটো হোৱা নাই। এতিয়া গাইডলাইনটো কৰা গৈছে আৰু ডাবিংটো কৰা গৈছে। এতিয়া মিক্সিংটো হ'লে কৰিব পৰা যাব। কিন্তু হ'ব, একো নাই। এই কোৰিঅ'গ্ৰাফাৰ সিকান্দাৰ ভাল হ'ব নেকি বাইদেউ? কি? কোৰিঅ'গ্ৰাফাৰ সিকান্দাৰক চিনি পায় নেকি বাইদেউ? হয়। অঁ, তেওঁৱে কৰিব গানটো। কিন্তু বাইদেউ গানটোৰ এটা প্ৰব্লেম আছে। কি? গানটোত মানে এই গেলামঠো খাব লাগে। সেইটো পাৰিবনে নাই? সেইকাৰণে মানে সিকান্দাৰ দাই কৈছে কি আগতে কোনোবা এনেকে সুধি ল'লে হ'ল। সেইটো গানটোত মানে যিটো কোৰিঅ'গ্ৰাফ হ'ব, সেইটো মানে পিয়ৰ গাঁৱৰ যিটো গেলা আছে, সেই গেলাটো মানে খাব লাগে। আপুনি কোনে কৈ আছে? নামটো কওকচোন আপোনাৰ। মই চাংচুং বসুমতাৰী কৈ আছোঁ। প্ৰেংক কল কৰি আছে নেকি? प्यारी समझ মানে गई। কি বাইদেউ এইটো? প্ৰেংক কল মানে নাজানে নি আপুনি? ফ্ৰেংক হ'ল মানে বুজিব নাই বাইদেউ। মই মানে পঢ়া শুনা সিমান নাইতো, তো গানবিলাক তেনেকে কৰা যায়। তো গানটো বনাইছিলোঁ, আপোনাক মানে সুধিলোঁ আপুনি যদি পাৰে। হ'ব, একো প্ৰব্লেম নাই। আপুনি খালি মোক গানটো পঠিয়াই দিব দেই। মই অকণমান বিজি আছোঁ। বাইদেউ এই শ্বেয়াৰটো খাব পাৰিব ন? আমাৰ সেইবোৰ নহয় দাদা। শ্বুটিঙততো আমাৰ এইবিলাক বেলেগ বেলেগ ফেক বস্তু দেখুওৱা হয় ন। আপুনি চিকন্দদাই জানে। চিকন্দদাই গানৰ শ্বুটিং কৰিছে, তেখেতক সুধিলে আপুনি গম পাব। মানে তেওঁৱে কৈছিলে তাৰমানে গানটো মানে এই মই অলপ তেন্তে চিকন্দদাৰ লগত কথা পাতি ল'ম। চেৰাবৰ কাৰণে তাৰমানে হৈছিলে। তো গানটো এনেকে চেৰাবৰ কাৰণে বনাইছিলোঁ। তো গানটোত মানে চেৰাটো খাব লাগে। চিকন্দা কৈছিল মানে এনেকে চেৰাটো খোৱা কোনোবা অভিনেত্ৰী পালি ভাল হয়। আৰু সেইকাৰণে মানে বুলি কোনে ক'লে তেখেতক? নহয়, তেখেতে কোৱা নাই। মই মানে চবকে ফোন কৰি মই প্ৰায় 10টা মানক সুধিছোঁ, কোনে মানে গানটো নলয়। এইটো কাৰণতে এই চেৰাপটো খাব লাগে। कैसा लगा मेरा मजाक? হ'ব, মই নোৱাৰিম তেন্তে দাদা। আপুনি গানটো নপঠিয়াই যে। গানটো পঠিয়ালেও মই ভাবিব পাৰোঁ। গানটো আপোনাক পঠিয়াই দিম। মই মানে আগতে এইটো কৈছোঁ, তাৰমানে কামটো হৈছে চেৰাপ খাব লাগিব। তো চেৰাপটো খাব নোৱাৰিম। মই কৰিব নোৱাৰিম দিয়ক দেই। এইটো বাইদেউ কৰি দিলে ভাল আছিল। আপুনি বহুত গান চাইছে। আকৌ খাবই লাগে বুলি কৈছে। মইতো খাব নোৱাৰিম। নহয় বাইদেউ, এইটো মই কোৱা নাই। এইটো কোৰিঅ'গ্ৰাফাৰবিলাকে কৈছে। মই চিকন্দদাৰ লগত কথা পাতি ল'ম দিয়ক দাদা। মই পাতি ল'ম তেখেতৰ লগত। এইটো আপুনি মই চেৰাপটো তেখেতক খাব ন? বুজাই দিম যে মই খাব নোৱাৰিম, মই সেইকাৰণে কৰিব নোৱাৰিম। মই কৈ দিম দিয়ক। ঠিক আছে বাৰু, আপুনি নোৱাৰিব ন? নাই মই নোৱাৰিম। এনে বাইদেউ কিবা এনে পানী চানী হ'লেওতো হৈ যায়, কিন্তু এতিয়া মোৰ গানটোত চেৰাপটো খাব লাগে। ঠিক আছে হ'ব, আপুনি তেনেকুৱা বিচাৰি লওক দেই। আপুনি ব্যস্ত আছে নেকি বাইদেউ? মই অকণমান ব্যস্ত আছো, মানে সেইকাৰণে মই কথাটো পাতিব পৰা নাই। হ'ব দিয়ক। ঠিকে আছে, মানে আপোনাক অকণমান ডিষ্টাৰ্ব দিয়া গ'ল, বেয়া নাপাব ঠিক আছে বাইদেউ। আপুনি ঠিকে ধৰিছে।
হেল্ল' বাইদেউ হয় দাদা কওক আপুনি বেয়া নাপাব দেই একচুৱেলি এইটো আপুনি সময় পাই গৈছে এইটো প্ৰেংক কল আছিলে মই এই প্ৰেংক কল কৰোঁ মোৰ ঘৰ মানে ঘূৰেশ্বৰত হয় তো বেয়া নাপাব বাইদেউ হা আপোনাৰ মই মানে একদম চিটুৱেশ্যনত নাই মই মানে মানুহ মৰা ঘৰত আছো সেইকাৰণে মই একদম কথা পাতিব পৰা নাই ঠিক আছে মই বেয়া সেইকাৰণে নাপাব সুধি আছো আপুনি এবাৰতে ক'ব লাগে মোৰ মানে চিটুৱেশ্যন নাই যে মই একদম সেইকাৰণে বাৰে বাৰে কৈ আছো নোৱাৰো বুলি ঠিক আছে বাইদেউ একদম বেয়া নাপাব দেই আপোনাৰ খুব ভাল ফ্ৰেণ্ড হয় ভাল কাম কৰি আছে আপুনি ভাল চাওঁ আমি চাই থাকোঁ সদায় চাই থাকিম বাইদেউ এনেকুৱা নতুন নতুন ভিডিঅ' দি থাকিব আপুনি বাইদেউ ঠিক আছে বেয়া নাপাব বাইদেউ হা একদম আই এম চৰি হা ঠিক আছে বাইদেউ ঠিক कैसे कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम আৰু গাইজ মানে একদম বেয়া চিটুৱেশ্যনত আছিল বাইদেউ দিগংগনা বাইদেউ তেওঁ বহুত ভাল কাম কৰি আছে আৰু আজি কোনোবা মানে ঢুকাইছে আৰু তাতে আছিলে আৰু ময়ো কামোৰটো দিলোঁ বহুত মানে বেয়া লগা নাই আৰু মানে কৈছে আৰু বাইদেউ বেয়াকৈ কোৱা নাই বাৰু যিয়ে নহওক প্ৰেমটো কৰি দেখুৱালোঁ আপোনালোকক কেনেকুৱা